নমস্কাৰ আমি সকলোৱে গম পাইছো জুনমণি ৰাভাৰ কেছটো আপোনালোকে প্ৰথমতে কমেন্ট কৰি জনাওক আপোনালোকৰ মতে কি জুনমণি ৰাভাৰ কিবা এক্সিডেন্টত তেওঁৰ ডেথ হৈছে নে মাৰ্ডাৰ হৈছে তেওঁৰ মই ভাবো জুনমণি ৰাভাৰ মাৰ্ডাৰ হৈছে মোৰ লাগিছে according to news report বোৰ চাই পালে নিউজৰ বাইটবোৰ চাই পালে সব কথাবোৰ নতুন কথাবোৰ ওলাই আছে এতিয়া আমি প্ৰথমতে গম পালো যে তেওঁৰ গাড়ীখন ৰৈ থকা গাড়ীখনত আহি পেলে ট্ৰাকে মাৰিছে তাৰ পাছত আৰু এটা অডিও ক্লিপত গম পালো যে তেওঁ এখন ভৰিত মানে জোতা পিন্ধি আছে তাৰ পিছৰ ভৰি জোতাজোৰ মানে আৰু এযোৰ জোতা তেওঁৰ পিছৰ সিটত আছিল তাৰ পাছত আৰু এটা অডিও ক্লিপত গম পালো যে তেওঁ গাড়ীখন নগাঁও টাউনৰ ভিতৰত এনেকে ঘূৰি আছিল তাতে কোনোবা মানুহে তেওঁক মাৰি আছিল আৰু এটা কথা গম পাইছো যে এটো কেছত মানে পুলিশও বুলে জড়িত আছে মানে নিউজ ৰিপৰ্ট মতে মইতো এটো কেছত কিবা ইনভেষ্টিগেশন কৰি থাকা নাই মই যে সব কথা গম পাম মই এজা মানে ভিউৱাৰ মই নিউজ চাই থাকা মানুহ হিচাপে মই কৈছো যে তাতে আমি গম পোৱা গৈছে যে মানে পুলিশও জড়িত আছে যদি পুলিশ জড়িত আছে কাৰণ পুলিশে যদি ক্ৰাইম কৰা বুলি গুটে নিউজত আমি পাই আছো তাৰ পাছত যদি পুলিশ সিআইডি কে যদি ইনভেষ্টিগেশন কৰিব দিয়া হয় তাৰ পাছত ইনভেষ্টিগেশনটো ভাল হ'ব জানো হেকাৰণে আমাৰ সিএম ছাৰৰ ওচৰত মই এটা ৰিকুৱেষ্ট কৰিছো যে এই কেছটো জলদি সিবিআই ইনকুৱাৰী হ'ব লাগে সিবিআই ইনকুৱাৰী কৰিব দিয়ক আৰু এই কেছটো সিএম ছাৰ ঠিক আছে সিএম ছাৰে চাব ঠিক আছে কিন্তু পিএম আমাৰ পিএম লৈ এই কেছটো যাব লাগে আৰু যেতিয়া আমি শুনিছো অডিও ক্লিপটো যে মানে তেওঁক টাউনৰ ভিতৰতে তেওঁক মানে ঘূৰি আছিল তেওঁ গাড়ীখন ঘূৰি আছিল গাড়ীখনত তেওঁ আছিল আৰু তেওঁৰ লগত কোনবা মানুহ আছিল তাৰ পাছত তেওঁক মানে হে ঘূৰি থকা অৱস্থাতে তেওঁক মাৰি আছিল এতিয়া মোৰ মতে আমাৰ এটা টেকনলজি কিমান আপগ্ৰেডেড কিমান মানে আমাৰ এতিয়া এডভান্স টেকনলজি হেকাৰণে জুনমণি ৰাভাৰ মানে মোবাইল ফোনৰ টাৱাৰৰ লগত আৰু কাৰ টাৱাৰ আছে হেবোৰ চাব লাগে এতিয়া মই ভাবো এতিয়া মই মুটকে বেছি থাকে মানে আমাৰ ইনভেষ্টিগেটিং এজেন্সি বিলাকে বেছি জানে মুটকে বেছি মই এজা মানে ৰেসপন্সিবল সিটিজেন অফ ইন্ডিয়া মই এইটো এটা এডভাইস দিছো এই কেছটোত অসম পুলিশ কোনবা মানে অসম পুলিশৰ কোনবা অফিচাৰ জড়িত আছে নে নাই হেতু মই নাজানো কিন্তু আমি যেহেতু নিউজত দেখা পাই আছো যে অসম পুলিশৰ কোনবা একজন দুজন মানুহ মানে জড়িত আছে মানে জুনমণি ৰাভাৰ মাৰ্ডাৰ কেছটোত মাৰ্ডাৰ হোৱা বুলি মানে কোনবি জড়িত আছে যদি হসাকৈ এনেকুৱা কোনবা জড়িত আছে তেতিয়া মানে বিৰাটে লাজৰ কথা কাৰণ যদি পুলিশক মাৰে তে আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব পাৰে আমাৰ অসমৰ এগৰাকী সাহসী পুলিশ অফিচাৰৰ মাৰ্ডাৰ হৈছে নিউজ ৰিপৰ্ট মতে নিউজ দেখি মোৰ এনেকুৱা লাগিছে মাৰ্ডাৰ হৈছে এতিয়া যদি আপোনালোকে কিবা জানে এই কেছটোৰ ওপৰত কিবা আপোনালোকৰ ওচৰত কিবা এভিডেন্স আছে মানে আমাৰ অসমৰ ৰাইজক মই কৈ আছো এইটো কথা কাৰণ ডেইলি সদায় এটা আমি মানে নতুন পাই আছো এতিয়া যদি আমাৰ দেৰি হৈ থাকে কি হ'ব দেৰি হৈ থাকিলে এভিডেন্সবোৰ বেয়া হৈ যাব এতিয়া যদি কোনোবাই জানে কাৰোবাৰ ওচৰত যদি কিবা ইনফৰমেশন আছে এই কেছটোৰ ওপৰত আপোনালোকে জলদি মানে জনাওক মানে কম্পিটেন্ট অথৰিটিক জনাওক যদি পুলিশক জনাব কাৰণে আপোনালোকৰ ভয় লাগে তেন্তে আমাৰ সিএম ছাৰক জনাওক সিএম ছাৰক মেইল হলো কৰক সিএম ছাৰক পাৰিলে লক কৰি ক'ব নোৱাৰিলে সিএম ছাৰৰ অফিচত গৈ হলো জনাওক অফিচত যাব নোৱাৰে মেইল কৰি জনাওক কি কয় মোৰ ভাইসকল কি কয় কিবা কবি উচিত তদন্ত হ'ব লাগে আৰু এই তদন্তৰ জৰিয়তে যাতে প্ৰতিষ্ঠিত হয় যে ভাৰতৰ ন্যায় ব্যৱস্থা কিমান শক্তিশালী ৰেৰুল এইটো কথা খসা তদন্ত হ'ব লাগে মিন্টু কিবা কবি দাদা এইটো কেছতে একদম ভালকে তদন্ত হ'ব লাগে যাতে কোনো দোষীয়ে যাতে হাৰি যাব নোৱাৰে দাদা Yes. তেনেকে এটা ঘটনা হলে বাকি পাব্লিক ভয় খাই যাব যে পুলিশে কোনো ন্যায় পোৱা নাই আমি কত ন্যায় হয় এজন এতিয়া পুলিশ অফিচাৰ আমাৰ ওচৰত থাকিলে আমি সিকিউৰিটি ফিল কৰো হয় নহয় এতিয়া নিউজ ৰিপৰ্ট মতে কি হৈছে আমি এটা ভাবিছো যে পুলিশে কিবা ক্ৰাইম কৰিছে নেকি পুলিশক মাৰিছে নেকি মানে এতিয়া হয় নহয় আমি নাজানো হেকাৰণে এইটো বস্তুৰ মানে উচিত তদন্ত হ'ব লাগে আৰু যোনে দোষী পুলিশ হওক বা কোনবা ডাঙৰ কোনবা পাৱাৰফুল মানুহ হওক এই কেছটোত কিন্তু পাৱাৰফুল মানুহ কোনবা জড়িত আছে পাৱাৰফুল মানুহ জড়িত আছে কাৰণে তেওঁ এগৰাকী সাহসী পুলিশ অফিচাৰ আছিলে তেওঁ চাগে কিবা কথা শুনা নাছিলে বা মানা নাছিলে নিজৰ দমত কাম কৰি আছিলে মানে ৰংটো হ'ব দিয়া নাছিলে হেকাৰণে চাগে কিবা এটা কৰিব পাৰে মই ভাবো তেওঁক মানে ক্ষতি কৰিছে হেকাৰণে এইটো বস্তুৰ উচিত তদন্ত হ'ব লাগে আৰু যোন দোষী তেওঁ শাস্তি পাব লাগে আৰু বেছি দীঘল নকৰো ভিডিঅ'টো জয় অসম